নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, তোমালোকে কেনেকৈ আছা? আশা কৰোঁ ঈশ্বৰৰ কৃপাত সকলো একদম বিৰাট ভালেই। চ' বন্ধুসকল, তোমালোকৰ কাৰণে মই 90 মাৰ্কছৰ চিৰিজ আধা বাটতে এৰিছিলোঁ, কিন্তু আকৌ ষ্টাৰ্ট কৰিলোঁ। চ' বন্ধুসকল, আজি আমি আলোচনা কৰিম কানাড়ী চাতুৰী। এইটো চেপ্টাৰৰ পৰা যিয়েই কুৱেশ্যন নাহক কেলেই 100% কমন হ'ব। কিন্তু ইয়াৰ আগতে তোমালোকে বুজিব লাগিব কথাখিনিৰ মূল মৰ্ম কি আছে, এই পাঠৰ মূল অৰ্থটো কি আছে। চ' প্ৰথমতে আমি ইয়াৰ কবিতাৰ সাৰাংশখিনি জানি ল'ম। তোমালোকক এইটো একদম সঠিক ৰূপত সজাই পৰাই দিয়া হৈছে, তোমালোকে একদম ধুনীয়াকৈ বুজিব পাৰিবা। পিছত মাত্ৰ এটা এনচাৰ দিম আৰু তোমালোকে গোটেইখিনি ভিডিঅ' চাই যাবা, তোমালোকৰ কাৰণে হৈ পৰিব একদম সহজ খাদ্য। চ' বন্ধুসকল, পলম নকৰাকৈ প্ৰথমতে আমি আলোচনা কৰিলোঁ ইয়াৰ মূল ভাৱখিনি। ঠিক আছে, এই কবিতাটো শ্ৰীধৰ কন্দলিৰ দ্বাৰা বিৰচিত হৈছে। কানাড়ী চাতুৰী নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ঠিক আছে, এই কবিতাটোৰ মাধ্যমত শ্ৰীকৃষ্ণৰ বাললীলা তথা বিভিন্ন ৰূপৰ সমাৱেশ ঘটিছে। ইয়াত শ্ৰীকৃষ্ণই তেওঁৰ মাকে মৰম আদৰ নকৰে বুলি অভিযোগ কৰি নিজৰ গুণ মহাত্মাৰ বৰ্ণনা কৰিছে। কৃষ্ণ হৈছে স্বয়ং বিষ্ণুৰ অৱতাৰ। দুষ্টক দমন আৰু শাক পালনৰ অৰ্থে ভগৱানে কৃষ্ণ অৱতাৰেৰে যশোদাৰ ঘৰ খুৱাইছে। তেওঁ হৈছে স্বয়ং নাৰায়ণ, যি জগতৰ কাৰণ। চৰাচৰ জগতৰ সৃষ্টিকৰ্তা তেওঁৱেই আত্মাৰূপে সকলোতে ধাৰণ কৰিছে। কবিতাটোত কৃষ্ণ হৈছে এটি সাধাৰণ শিশু। যশোদা হৈছে কৃষ্ণৰ মাতৃ। পুৱা সোনকালে শুই নুঠাতেই মাকে কৃষ্ণক খং কৰে, কেতিয়াবা বান্ধি থয়। কলীয়া বুলি মাতে, দধিচুৰ মাতে। মাক যশোদাৰ খং উঠা দেখি কৃষ্ণৰ এটি শিশুৰ দৰে ভয় খায়। এইজন পৰম সত্তাৰ কথা মা যশোদাই একোৱেই নাজানে। তেওঁ হৈছে নাৰায়ণ স্বৰূপ, এই জগতৰ সৃষ্টিকৰ্তা। তেওঁ চতুৰ্ভুজ ৰূপ ধাৰণ কৰি দেৱতাসকলক অসুৰৰ হাতৰ পৰা ৰক্ষা কৰে। তেওঁ মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত খুৱাই অমৰত্ব প্ৰদান কৰিছিল। এই অমৃত লাভৰ বাবে দেৱতা আৰু অসুৰ সকলো মিলি সাগৰ মন্থৰ কৰিছিল। যদিও মোহিনী ৰূপে অসুৰক মোহজালত পেলাই দেৱতাক অমৃত পালনৰ সুযোগ দিয়া হৈছিল। বামনৰ অৱতাৰে বলিক বিশ্বৰূপ দৰ্শন কৰাই পাতাললৈ পঠিয়াইছিল। তেওঁ নিজৰ নাভিৰ পৰা ব্ৰহ্মাক উপজাই বেদৰ জ্ঞান দিছিল। শ্ৰীকৃষ্ণই মা যশোদাৰ কাঠবাজি অপবাদৰ পৰা ৰক্ষা কৰিছে। কাঠবাজি মানে হৈছে সন্তান জন্ম দিব নোৱাৰা তিৰোতা। এই সমস্ত জগতে কৃষ্ণক যশোদাৰ পুত্ৰ বুলি জানে, যদিও প্ৰকৃততে তেওঁ দৈৱকীৰ গৰ্ভতহে উপজিছিল। কিন্তু স্বয়ং ভগৱান হৈ এজন সাধাৰণ শিশুৰূপে যশোদাৰ ঘৰত জন্ম লাভ কৰাৰ কাৰণে তেওঁ একো মান সন্মান নাই বুলি তেওঁ প্ৰকাশ কৰিছে। গতিকে এইদৰে কবিতাটিৰ মাজেৰে শ্ৰীকৃষ্ণৰ বাল্যলীলা প্ৰকাশ ঘটিছে। এতিয়া বন্ধুসকল চোৱা, তোমালোকৰ মই কুৱেশ্যন আনচাৰলৈ আহিছোঁ। প্ৰথমতে তোমালোকে এইটো কুৱেশ্যনলৈ মন কৰা, কুৱেশ্যন নম্বৰ 6, পাঠটিৰ কাহানী ভাগ তোমাৰ নিজৰ কথাৰে লিখা। এইটোৰ উত্তৰ তোমালোকে কেনেকৈ লিখিবা মই দেখুৱাই দিম। এইটোৰ উত্তৰ তোমালোকে কি কৰিবা, গোটেইখিনি লিখি দিলে হৈ যাব। ঠিক আছে, একেটাই উত্তৰ বন্ধুসকল, মন কৰিবা ইয়াত গোটেইখিনি প্ৰশ্নৰ বাবে একেটাই উত্তৰ, কিন্তু কৰ পৰা কেনেকৈ লিখিবা মই সেইখিনি তোমালোকক বুজাই দিম। ঠিক আছে, ইয়াত প্ৰথমতে উক্ত কবিতাটো শ্ৰীধৰ কন্দলিৰ দ্বাৰা বিৰচিত কানাড়ী চাতুৰী নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে, এইখিনি লিখিবা। এই কবিতাটোৰ মাধ্যমত শ্ৰীকৃষ্ণৰ বাললীলা তথা বিভিন্ন ৰূপৰ সমাৱেশ ঘটিছে। ইয়াত শ্ৰীকৃষ্ণ তেওঁৰ মাকে মৰম আদৰ নকৰে বুলি অভিযোগ কৰি নিজৰ গুণ মহাত্মাৰ বৰ্ণনা কৰিছে। কৃষ্ণ হৈছে স্বয়ং বিষ্ণুৰ অৱতাৰ। দুষ্টক দমন আৰু শাক পালনৰ অৰ্থে ভগৱানে শ্ৰীকৃষ্ণ অৱতাৰেৰে যশোদাৰ ঘৰ খুৱাইছে। তেওঁ হৈছে স্বয়ং নাৰায়ণ, যি জগতৰ কাৰণ। চৰাচৰ জগত সৃষ্টিকৰ্তা তেওঁ আত্মাৰূপে
কে ধাৰণ কৰিছে। কবিতাটোৰ কৃষ্ণ হৈছে এটি সাধাৰণ শিশু, যশোদা হৈছে কৃষ্ণৰ মাতৃ। পুৱা সোনকালে শুই নুঠাতেই মাকে কৃষ্ণক খং কৰে, কেতিয়াবা বান্ধি থয়, কলীয়া বুলি মাতে, দধিচুৰ মাতে। মাক যশোদাৰ খং উঠা দেখি কৃষ্ণই এটি শিশুৰ দৰে ভয় খায়। ঠিক আছে, এইজন পৰম সত্তাৰ কথা যশোদাই একোৱেই নাজানে। তেওঁ হৈছে নাৰায়ণ স্বৰূপ, এই জগতৰ সৃষ্টিকৰ্তা। তেওঁ চতুৰ্ভুজ ৰূপ ধাৰণ কৰি দেৱতাসকলক অসুৰৰ হাতৰ পৰা ৰক্ষা কৰে। তেওঁ মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত খুৱাই অমৰত্ব প্ৰদান কৰিছিল। এই অমৃত লাভৰ বাবে দেৱতা আৰু অসুৰ মিলি সাগৰ মন্থৰ কৰিছিল। যদিও মোহিনী ৰূপেৰে অসুৰ মোহজালত পেলাই দেৱতাক অমৃত পানৰ সুযোগ দিয়া হৈছিল। বামনৰ অৱতাৰেৰে বলিক বিশ্বৰূপ দৰ্শন কৰাই পাতাললৈ পঠিয়াইছিল। তেওঁ নিজৰ নাভিৰ পৰা ব্ৰহ্মাক উপজাই বেদৰ জ্ঞান দিছিল। শ্ৰীকৃষ্ণ মা যশোদাক কাঠবাজি অপবাদৰ পৰা ৰক্ষা কৰিছে। কাঠবাজি মানে হৈছে সন্তান জন্ম দিব নোৱাৰা তিৰোতা। এই সমস্ত জগতে কৃষ্ণক যশোদাৰ পুত্ৰ বুলি জানে, যদিও প্ৰকৃততে তেওঁ দৈৱকীৰ গৰ্ভতেহে উপজিছিল। কিন্তু স্বয়ং ভগৱান হৈ এজন সাধাৰণ শিশুৰূপে যশোদাৰ ঘৰত জন্ম লাভ কৰাৰ কাৰণে তেওঁ একো মান সন্মান নাই বুলি তেওঁ প্ৰকাশ কৰিছে। গতিকে এইদৰে কবিতাটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ বাল্যকালৰ প্ৰকাশ ঘটিছে। চ' এইখিনি তোমালোকৰ এইটো প্ৰশ্নৰ উত্তৰ। এতিয়া মই শ্বৰ্ট কৰি তোমালোকক দেখুৱাম যে বাকী প্ৰশ্নৰ উত্তৰ এইটো উত্তৰৰ পৰাই তোমালোকে কেনেকৈ দিব পাৰা। ঠিক আছে, প্ৰথম প্ৰশ্নলৈ আহা তোমালোকে। ইয়াত আছে নহয়, তথাপি দোহাক দেশন্ত দৰত উৰি যায় মোৰ জীও, কথাষাৰৰ উক্তি কাক কিয় ভয়তে জীও উৰি যায় বুলি কৈছে। এইটো যিটো তোমালোকৰ উত্তৰ হ'ব সেইটো তোমালোকে প্ৰথম পেৰাগ্ৰাফটো, ইয়াৰ যিটো প্ৰথম পেৰাগ্ৰাফ এইখিনি লিখিলে হ'ব। ঠিক আছে, ডেট মিনছ তোমালোকে ইয়াৰ পৰা আৰম্ভণি কৰিবা। উক্ত কবিতাটো শ্ৰীধৰ কন্দলিৰ দ্বাৰা বিৰচিত। মই দেখুৱাই লৈ গৈছোঁ, তোমালোকে ইয়াৰ পৰা একদম ইমানলৈকে লিখি দিলে হৈ গ'ল। ঠিক আছে, এইটো ভয় খাইলৈকে লিখি দিলে হৈ গ'ল। ঠিক আছে, এই ভয় খাইলৈকে লিখি দিলে হৈ যাব। ঠিক আছে বন্ধুসকল, আকৌ মই তোমালোকক দেখুৱাই দিছোঁ। এইটো 2 নম্বৰ উত্তৰ। ইয়াৰ পৰা আৰম্ভ কৰি তোমালোকে এইখিনি লিখি যাবা। ইমানলৈকে লিখি দিলে হৈ যাব। দেখিছা বন্ধুসকল, মাত্ৰ এটা উত্তৰ আৰু তোমালোকে কিমান ধুনীয়াকৈ উত্তৰটো কৰিব পাৰিছা। মানে এটা উত্তৰ শিকি ল'লে গোটেইখিনিৰ এনচাৰ পাৰিবা। ইয়াৰ পিছত দ্বিতীয় প্ৰশ্নটো চোৱা। মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম, কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল, তেওঁ কাক অমৃত খুৱাই দেৱ কাৰ্য সাধন কৰিছিল, খৰচী মাৰি লিখা। এইটো তোমালোকে লিখিবা। ইয়াৰ পৰা চোৱা, তোমালোকে প্ৰথম পেৰাগ্ৰাফটো লিখিবা। এই প্ৰথম পেৰাগ্ৰাফটো লিখিবা। ঠিক আছে, এইটো প্ৰথম পেৰাগ্ৰাফটো লিখি পৰা তুলি দিয়া হৈছে। এই কবিতাটোৰ মাধ্যমত শ্ৰীকৃষ্ণৰ বাললীলা তথা বিভিন্ন ৰূপৰ সমাৱেশ ঘটিছে। এইটো দিয়াৰ পিছত তোমালোকে ইয়াৰ পৰা আৰম্ভ কৰিবা। চোৱা, এইজন পৰম সত্তাৰ কথা, এইখিনি নালাগে, তোমালোকে অসুৰৰ এইটো তেওঁ মোহিনী ৰূপ ধাৰণ কৰি, ইয়াৰ পৰা আৰম্ভ কৰিবা। তেওঁ মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত খুৱাই অমৰত্ব প্ৰদান কৰিছিল। এই অমৃত লাভৰ বাবে দেৱতা আৰু অসুৰ সকলো মিলি সাগৰ মন্থৰ কৰিছিল। যদিও মোহিনী ৰূপৰে অসুক মোহজালত পেলাই দেৱতাক অমৃত পানৰ সুযোগ দিয়া হৈছিল। ইমানলৈকে লিখিলে তোমালোকৰ এইখিনিৰ উত্তৰ হৈ যাব। ঠিক আছে বন্ধুসকল, ইয়াৰ পৰা এইটো পেৰাগ্ৰাফৰ পৰা ইমানলৈকে লিখিলে তোমালোকৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰ হৈ যাব। ইয়াৰ পিছত তোমালোকে চাব পাৰা, মাকৰ কি গুণৰ কথা ক'বলৈ শ্ৰীকৃষ্ণৰ লাজ লাগে বুলি কৈছিল, কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা। এইখিনি তোমালোকৰ প্ৰথম পেৰাগ্ৰাফ বন্ধুসকল। এইটো তোমালোকৰ প্ৰথম পেৰাগ্ৰাফখিনি লিখিলে হ'ব, যিটো প্ৰথমত লিখিছিলা। মই দেখুৱাই দিছোঁ আকৌ। তোমালোকে এইখিনিৰ পৰা আৰম্ভ কৰিবা। এইখিনি লিখি যাবা। এই গোটেইখিনি লিখিবা। এইখিনি লিখাৰ পিছত তোমালোকে এইখিনি লিখি যাবা। মাকৰ কি গুণৰ কথা ক'বলৈ গৈ শ্ৰীকৃষ্ণক লাজ লাগে বুলি কৈছিলে, এইখিনি তোমালোকে লিখি যাবা। একদম ইমানলৈকে লিখি যাবা, বাছ হৈ যাব। ইমানলৈকে লিখি গ'লে তোমালোকৰ কাম শেষ। ঠিক আছে, বুজি পাইছা বন্ধুসকল? একদম সহজ পদ্ধতিত মই তোমালোকক দেখুৱাই দিছোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো মন কৰা তোমালোকে বন্ধুসকল। ইয়াৰ পিছৰ চমুটোকাখিনি বাৰু তোমালোকে নিজে শিকি ল'বা। মই দীঘল প্ৰশ্নৰ উত্তৰ কথাই কৈছোঁ। 6 নম্বৰটো মই ক'লোৱেই, গোটেই কাহানী ভাগ লিখিলে হ'ল। ইয়াৰ পিছত তোমালোকে চোৱা, কৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সমাধান কৰিছিল, পাঠৰ আলামত বৰ্ণনা কৰা। এই 7 নম্বৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে কেনেকৈ কৰিবা চোৱা। 7 নম্বৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে ইয়াৰ পৰা আৰম্ভ কৰিবা। চোৱা, প্ৰথম পেৰাগ্ৰাফটো লিখিবাই। প্ৰত্যেকটো প্ৰশ্নত তোমালোকে প্ৰথম পেৰাগ্ৰাফটো লিখি যাবা। প্ৰথম পেৰাগ্ৰাফটো লিখি গ'লে অলপ সুৱলা হ'ব তোমালোকৰ। ইমানলৈকে ঘটিছেলৈকে প্ৰত্যেকটো প্ৰশ্নত লিখিবা। ইয়াৰ পিছত তোমালোকে আৰম্ভ কৰিবা। ইয়াত চোৱা, ইয়াৰ পৰা তুমি আৰম্ভ কৰিবা। এইজন পৰম সত্তাৰ কথা যশোদাই
তেওঁ ইয়াৰ পৰা তোমালোকে আৰম্ভ কৰিবা তেওঁ হৈছে নাৰায়ণ স্বৰূপ জগতৰ সৃষ্টিকৰ্তা ইয়াৰ পৰা আৰম্ভ কৰি জগতৰ সৃষ্টিকৰ্তা চতুৰ্ভুজ ৰূপ ধাৰণ কৰি দেৱতাসকলক অসুৰৰ পৰা ৰক্ষা কৰে মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত খুৱাই অমৰত্ব প্ৰদান কৰিছিল এই অমৃত লাভৰ বাবে দেৱতা আৰু অসুৰৰ সকলো মিলি সাগৰ মন্থৰ কৰিছিল যদিও মোহিনী স্বৰূপে অশোক মোহজালত পেলাই দেৱতাক অমৃত পানৰ সুযোগ দিয়া হৈছিল ব্ৰাহ্মণৰ অৱতাৰা বলিক বিশ্বৰূপ দৰ্শন কৰাই পাতাললৈ পঠিয়াইছিল তেওঁ নিজৰ নাভিৰ পৰা ব্ৰহ্মাক উপজাই বেদৰ জ্ঞান দিছিল ইমানলৈকে লিখি ল'লে তোমালোকৰ হৈ যাব এইটোৰ উত্তৰ ঠিক আছে বন্ধুসকল এইখিনি তোমালোকে লিখি ল'বা তেতিয়াহ'লে তোমালোকৰ এই 7 নম্বৰৰ প্ৰশ্নৰ উত্তৰ হৈ যাব ইয়াৰ পিছত আমি বাকী প্ৰশ্নলৈ মন কৰোঁ চোৱা বাকী প্ৰশ্ন কি আছে তোমালোকে চাব কবিতাটোত কাঠবাজি বুলি কাক কৈছে ইয়াৰ অৰ্থ কি এই অপবাদৰ পৰা কোনে কাক ৰক্ষা কৰিলে এইটো উত্তৰ তোমালোকে ইয়াৰ পৰা লিখিবা একদম সহজ বন্ধুসকল মই দেখুৱাইছোঁ এটাই প্ৰশ্নৰ উত্তৰ আৰু কিমানখিনি তোমালোকৰ সুবিধা এইটো তোমালোকে এইটোৰ পৰা লিখিবা প্ৰথম পেৰাগ্ৰাফ কিন্তু প্ৰত্যেকটো প্ৰশ্নতেই লিখিবা বুলি কৈছোঁ মই সেইটো আগতে মই দেখুৱাই দিছোঁ এতিয়া এইটো তোমালোকে চোৱা এইটো মেইন পেৰাগ্ৰাফ হ'ব সেইটো তোমালোকৰ ইয়াৰ পৰা আৰম্ভ কৰিবা শ্ৰীকৃষ্ণ মা যশোদাক কাঠবাজি অপবাদৰ পৰা ৰক্ষা কৰিছে কাঠবাজি মানে হৈছে সন্তান জন্ম দিব নোৱাৰা তিৰোতা ইয়াৰ পৰা আৰম্ভ কৰি তোমালোকে ইমানলৈকে লিখিলে হৈ যাব ঠিক আছে নাই বুলি প্ৰকাশ কৰিছে এনেকুৱা তোমালোকে ইমানলৈকে লিখি দিলে হৈ যাব এই মাজৰ গোটেইখিনি লিখি ইমানলৈকে লিখি দিলে হৈ গ'ল ঠিক আছে ইয়াৰ পৰা ডেট মিনছ ইমানলৈকে লিখিলে তোমালোকৰ এইটো উত্তৰো শেষ হৈ যাব ঠিক আছে বন্ধুসকল এতিয়া মই তোমালোকক দেখুৱাই দিছোঁ বাকী যিবিলাক ব্যাখ্যা আছে ব্যাখ্যাবিলাকো তোমালোকে ইয়াৰ পৰাই লিখিবা ব্যাখ্যাটো প্ৰথমত ব্যাখ্যা আছে কাঠবাজি বুলি জগতে আশাই দেখিলে সুমৰে হৰি মই আখি তোৰ ঘৰে পুত্ৰ বৈলো সিটো দুখ দূৰ কৰি এইটো তোমালোকৰ এইটো যিটো পেৰাগ্ৰাফ জাষ্ট ৰিচেণ্টলি দেখুওৱা যিটো তোমালোকৰ প্ৰথম পেৰাগ্ৰাফটো তোমালোকে ইয়াৰ পৰাতো লিখি ল'লা নহয় ইয়াৰ পৰাতো প্ৰথমতে এইটো পেৰাগ্ৰাফ তোমালোকে লিখিয়ে ল'লা ইয়াৰ পৰা ইমানলৈকে উক্ত কবিতাটো শ্ৰীধৰ কন্দলী আৰু ইয়াতো সমাৱেশ ঘটিছে ইমানলৈকে লিখি দিলা ইমানলৈকে লিখাৰ পিছত তোমালোকে কি কৰিবা ইয়াত আহি যাবা ইয়াত অহাৰ পিছত এইটো লিখিবা শ্ৰীকৃষ্ণৰ পৰা আৰম্ভ কৰি শ্ৰীকৃষ্ণই মা যশোদাক কাঠবাজি অপবাদৰ পৰা ইমানৰ পৰা আৰম্ভ কৰি প্ৰকাশ কৰিছেলৈকে লিখিবা তোমালোকে প্ৰকাশ কৰিছেলৈকে লিখিবা প্ৰথম ব্যাখ্যাটো ইয়াতেই শেষ দেখিছা বন্ধুসকল মাত্ৰ এটা উত্তৰ চাই লোৱা ইমান লজিকেল উত্তৰ লৈ আহিছোঁ তোমালোকৰ কাৰণে ইয়াৰ পিছত তোমালোকে চোৱা 2 নম্বৰ খ নম্বৰ আছে মোহিনী স্বৰূপ অমৃত পিয়ালো খাদিলো দেৱৰ কাম তোমাৰ ঘৰতে আখি বৰ যশ পাইলো লৈলো দদিচুৰ নাম দেখিছা এইটো বন্ধুসকল তোমালোকে কৰ পৰা আৰম্ভ কৰিবা চোৱা এইটো তোমালোকে প্ৰথম পেৰাগ্ৰাফটো লিখিবা এই প্ৰথম পেৰাগ্ৰাফ সকলো এনসাৰতে হ'ব এই প্ৰথম পেৰাগ্ৰাফ ইয়াৰ পৰা গতিছলৈকে লিখিবা আৰু দ্বিতীয়টো তোমালোকে আৰম্ভ কৰিবা ইয়াৰ পৰা ঠিক আছে বন্ধুসকল ইয়াৰ পৰা তেওঁ মোহিনী ৰূপ ধাৰণ কৰি ইয়াৰ পৰা আৰম্ভ কৰি তোমালোকে এইটো সুযোগ দিয়া হৈছিললৈকে লিখি ল'বা ঠিক আছে ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে ইয়ালৈকে লিখি দিবা তেতিয়াহ'লে তোমালোকৰ এইটো উত্তৰো ফিনিছ এইটো ব্যাখ্যাও ফিনিছ ঠিক আছে বন্ধুসকল এতিয়া আমি শেষৰটো চাওঁ শেষৰটো ব্যাখ্যা কি আছে মই নাৰায়ণ জগত কাৰণ তুমি গোৱালৰ জীও তথাপি তোহাক দেশন্ত দৰত উৰি যায় মোৰ জীও এইটো উত্তৰ হ'ব তোমালোকৰ এইটো একেবাৰে প্ৰথম পেৰাগ্ৰাফটো লিখিলাই ঠিক আছে প্ৰথম পেৰাগ্ৰাফটো লিখিলাই তোমালোকে প্ৰথম পেৰাগ্ৰাফ লিখি একেবাৰে ইমানলৈকে লিখি দিলে হৈ যাব ঠিক আছে এইখিনি তোমালোকে লিখি যাবা লিখি একেবাৰে এইটো ভয় খাইলৈকে লিখি দিলে হৈ গ'ল ঠিক আছে মই দেখুৱাই গৈছোঁ আকৌ আৰম্ভণিৰ পৰা তোমালোকে এইখিনি লিখি যাবা ইয়াৰ পৰা একেবাৰে তোমালোকে ইমানলৈকে লিখি দিলে কাম হৈ গ'ল ঠিক আছে ভয় খাইলৈকে লিখি দিলে তোমালোকৰ কাম হৈ গ'ল এইখিনি তোমালোকে ধুনীয়াকৈ লিখি ল'বা যাতে তোমালোকৰ একদম ধুনীয়াকৈ পাৰি যোৱা ঠিক আছে বন্ধুসকল এইখিনি আছিলে তোমালোকৰ কুৱেশ্যন আৰু তোমালোকৰ যিখিনি কুৱেশ্যন আছে বাকীবিলাকতো গ্ৰামাৰৰ পৰা দিয়া হৈছে আৰু নতুনত্ব শব্দ বেলেগ কিবা দিয়া আছে গ্ৰামেটিক কুৱেশ্যন চ' এইখিনি আছিলে লং কুৱেশ্যন ইয়াৰ পৰা তোমালোকৰ যি কুৱেশ্যন নাহক কেলে এতিয়া তোমালোকে পাৰিবা বুলি মই আশা ৰাখিলোঁ ধন্যবাদ বন্ধুসকল ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চোৱাৰ কাৰণে